আজি শাওনৰ তৃতীয়টো সোমবাৰ আমি ওলাই গৈ আছোঁ ইয়াৰ মন্দিৰলৈ। তোমাৰ চেণ্ডেলটো ক'ত? তোমাৰ চপ্পল ক'ত? ওচৰতে থকা শিৱস্থানখনত চাকি বন্তি এগছি আগবঢ়াই আমি যাবলৈ ওলালোঁ ময়ে ভাল পোৱা আন এঠাইলৈ। What is your name? What is your mother's name? My name is এখনে কৈছিলে কোৱা আকৌ। কৈ দিয়া। My name কি? What is your father's name? যুগল কোৱাচোন। তাইৰ চুলিখিনি দেখিছে ইমান পাতল। আচলতে তাইৰ চুলিখিনি জন্মৰ পৰা খুৰোৱা হোৱাই নাই, খুৰাম বুলি মানে খুৰোৱা নাই, অলপ কাম আছে সেইকাৰণে খুৰোৱা নাছিলোঁ। এতিয়াহে ভাবিছোঁ চুলিখিনি খুৰাই দিম আৰু খুৰাই দিলেহে যদি চুলিখিনি তাই আহে। চুলিখিনি মানে বহুত পাতল আৰু নাবান্ধিলেও নহয়, লিংলিঙাই থাকে। এতিয়া গৰমত মূৰটো তাই খজুৱাই। আপোনালোকে যদি চুলি ডাঠ কৰিব পৰা কিবা টিপছ জানে তেনেহ'লে জনাবচোন দেই। এইফালে আমি আহি পাই গ'লোহি আৰু তাই একদম পূৰা বেমাইনাৰ লগত ব্যস্ত হৈ গৈছে দেখিছে। God, bear. ব'লা। আমি আহি পাই গ'লোহি আৰু গমটো পাইছে আমি ক'লৈ আহিছোঁ। মৃত্যুঞ্জয় মন্দিৰলৈ আকৌ আহি পাই গ'লোহি। ভাল লাগে ইয়ালৈ আহি, নাজানো কিয় ঠাইখিনিও ভাল লাগে আৰু মানে আহি এটা অভ্যাসত পৰিণত হৈছে। নাহিলে সেইকাৰণে মনটো একেবাৰে ভাল লাগি নাথাকে। কিবা এটা পৰ্ব হ'লে আহিলেহে ভাল লাগে। যিহেতু ঘৰৰো বেছি দূৰ নহয় সেইবাবে আহোঁৱেই আৰু ময়ো কিন্তু খুব ভাল পাই দেই ইয়ালৈ আহি। এয়া আমি তলত চাকি বন্তি জ্বলাই ভিতৰৰ মেইন মন্দিৰ ভাগলৈ আহিছোঁ। ইয়াৰ ভিতৰৰ দৃশ্যখিনি আপোনালোকক অলপমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মানুহৰ ভিৰ বহুত। আচলতে মানুহৰ ভিৰ আগবেলা ভাগত বহুত বেছি হয়। আমি পিছবেলা ভাগলৈ আহিছোঁ আৰু আগবেলা ভাগত ইমানেই বেছি হয় মানে লাইন ল'বলগীয়া হৈ থাকে। শাওণ মাহটোত সোমবাৰৰ দিনাখন লাইন লৈ মানে সোমাব লাগে ভিতৰলৈ আৰু লাইন লৈ ওলাব লাগে তেনেকুৱা। যিহেতু প্ৰসাদবিলাক মানুহবিলাকে দিয়ে, গতিকে প্ৰসাদবিলাক দিবলৈও লাইন লৈ সোমাব লাগে আৰু লাইন লৈ ওলাব লাগে, তেনেকুৱা কিছুমান নিয়ম নীতি আছে। আৰু এইফালে দেখিছে এয়া পূজা পাতলবিলাক চলি আছে। বহুত দূৰ দূৰণিৰ পৰা মানুহবোৰ ইয়ালৈ আহে। এয়া আমি সেৱা সৎকাৰ কৰি পেলাই বাহিৰলৈ অকণমান ওলাই আহিছোঁ। মই এয়া একদম পাৰ চৰাইকেইটা দেখি পাগলা হৈ গৈছে দেখিছে। তাই পিছে দৌৰাই ফুৰাইছে। আচলতে তাই পাৰ চৰাই হওক মানে চৰাই চিৰিকটি গৰু ছাগলী এইবিলাক বহুত বেছি ভাল পায়। ঘৰতো সেই তেনেকৈ দেখিলে ক'ৰবাত যদি দেখে মানে ছাগলী তাগলী হওক বা কিবা চৰাই এটা শালিকা এটাও যদি আহে তাই মানে সেই তেনেকেই থাকিবলৈ বিচাৰে। সিহঁতৰ লগত খেলিলে একদম দুষ্টামি কৰি আছে দেখিছে। নাথাকে ওচৰত নাথাকে মানে এবাৰ ইফালে এবাৰ সিফালে পাৰ চৰাইকেইটাৰ লগত পিছে দৌৰিছে। Kita baru duta. Kamar. Ya apa mata? Come here, boy. তোমাক লাগিব? কি লাগিব? Come here. Bora যাওঁ ব'লা। আমি যাওঁ, বাই। আমি যাওঁ। ইয়াত ওপৰত বেছি টাইম ৰখি থাকিব নোৱাৰি, কাৰণ ময়ে বহুত দুষ্ট কৰি আছে। তাই কোচত নাথাকে, দৌৰি ফুৰিবলৈ লাগে। যিহেতু ষ্টেপ আছে ভয় লাগে, সেইবাবে আমি তললৈ গুচি আহিলোঁ। আৰু তলত এনেকৈ আছে জেগাখিনি মুকলিকৈ অলপ ফুল চুল ৰোৱা আছে পাৰ্ক টাইপত। তাতে অকণমান বহিম বুলি ভাবিলোঁ, কিন্তু তাতো সেই একেই, তাই এজেগাত ৰখি থকা নাই। মানুহবিলাকে ফটো উঠিছে, তাইৰ সন্মুখত গৈ ডিষ্টাৰ্ব দিছে। সেইবাবে ইয়াতো আমি বেছি সময় ৰখি থকা নাই। তাইৰ লগত দুকপিমান ফটো উঠিম বুলি ভাবিছিলোঁ, কিন্তু তাইৰ ওচৰত একেলগে বহি ফটো উঠিবলৈ মানে তাই জেগাত নাথাকে আৰু ফটো উঠিবলৈ প'জ দিবলৈ দিলে ইফালে চাই এবাৰ সিফালে চাই এবাৰ, গতিকে ফটোও ভালকৈ উঠা নহ'ল আৰু আমি ইয়াৰ পৰা ওলাই দিলোঁ। তাই জন্মৰ পৰা আজি নতুনকৈ কিবা এটা খাব। এইয়া চাওকচোন তাই এক্সপ্ৰেশ্যনটো চাব দেই।
আচলতে প্ৰথম এক্সপ্ৰেশ্যনটো বেছি ধুনীয়া দিছিলে আৰু সেইটো ভিডিঅ' কৰিবলৈ নাপালোঁ। ইছ কৈছে দেখিছে, সেইটো কৰিব নাপালোঁ। ই পটককৈ মানে বাপেকে দি দিলে খাবলৈ। ঠাণ্ডা ঠাণ্ডা কৰি এইখন কি খালা? আইচক্ৰীম আইচক্ৰীম। কোৱাচোন। আপোন আইচ মুঠে তুমি পৰিবা পৰিবা হ'ল। মন্দিৰৰ পৰা ওলাই তাৰে যিহেতু বস্তু দুটামান ল'বলগীয়া আছিলে, সেয়ে আমি দোকানলৈ গ'লোঁ। দোকানখনত সোমাই কৈছোঁ তাইক বোলো ইফালে চাবলৈ নিদিবা দেই, মানে বেক চাইডে যে পুতলাখিনি আছে। চকুত পৰা নাই। এই পুতলাকেইটা দেখিলে যাৰে ঘৰত দেখে লৈ আহিবলৈ লাগে। যাওঁগৈ ব'লাচোন। বাই বাই দি দিয়া। মামা বাই বাই দি দিয়াচোন। বাই বাই দি দিয়া, বাই বাই। বাই বাই দি দিয়া।